বহুতৰে সাংসাৰিক জীৱনত দেখা যায় যে দুয়োজনে ইজনে সিজনৰ ওপৰত সৰু সৰু কথাত তৰ্ক কাজিয়া পেচাল কৰি থাকে। যিসকলৰ প্ৰেম বিবাহ হয়, বিবাহৰ আগতে সম্পৰ্কটো ঠিকেই থাকে, কিন্তু বিয়াৰ পাছত দুয়োজনৰ মাজত খুটুক খাটাককৈ সৰু সৰু কথাত কিছুমান সৰু সৰু কথাতে মতৰ অমিল হৈ হাই কাজিয়া হ'বলৈ আৰম্ভ কৰে। কিছুমানৰ আকৌ সম্পৰ্কটো প্ৰথমৰ পৰা বহু দিনলৈ সুন্দৰভাৱে মৰম স্নেহ আৰু বুজাবুজিৰে চলি থাকে, কিন্তু মাজতেই অকস্মাতে দুয়োজনৰ মাজত বিভিন্ন কাৰণত সৰু সৰু ইছ্যুজৰ বাবে মতৰ অমিল হোৱা দেখা যায়। লাহে লাহে মৰম চেনেহ বুজাবুজি সহানুভূতি এইবোৰ কমি আহিবলৈ ধৰে। এনেকৈয়ে গৈ গৈ শেষৰ ফালে সম্পৰ্কটো ভাঙি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। প্ৰিয় দৰ্শক, স্বামী স্ত্ৰীৰ মাজত সৰু সৰু হাই কাজিয়া, সৰু সৰু কথাত ঠেহ ধৰা, কিছুমান সৰু সৰু কথাত অভিমান কৰা, মতৰ অমিল এইবোৰ স্বাভাৱিক। কিন্তু আজিৰ ভিডিঅ'টোত সেইবোৰ কাজিয়াৰ কথা ক'ব বিচৰা হৈছে যিবোৰৰ পৰা স্বামী স্ত্ৰীৰ এটা মধুৰ সম্পৰ্ক ভাঙি যাব পাৰে। ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ বুলি এষাৰ কথা আছে। যদি আপোনালোকৰ লগতো এনেকুৱা ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে, তেন্তে প্ৰথম অৱস্থাতেই যদি এইবোৰক কণ্ট্ৰলত নানে, তেন্তে সম্পৰ্কটো লাহে লাহে বেয়া হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিব, সম্পৰ্কটোত বেয়া প্ৰভাৱ পৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে যে আজিকালি বহুতেই বিয়াৰ কেইদিনমান পাছতেই ছোৱালীজনী মাকৰ ঘৰলৈ গুচি আহে। বহুতেই আকৌ হাজবেণ্ড ৱাইফ একেলগে নাথাকে। বহুতৰে ডিভোৰ্চো হৈছে, মানে ইজনে সিজনক একেবাৰে নমনা হৈছে। চিন্তা একেবাৰেই নকৰিব। আপোনাৰ যদি এনে হৈ আছে, তেন্তে ভিডিঅ'টোত ক'ব বিচৰা কথাকেইটা মনোযোগেৰে শুনিব, আৰু অনুৰোধ কৰিছোঁ ভিডিঅ'টো আধাতে এৰি নিদি সম্পূৰ্ণকৈ চাব, তেতিয়াহে এই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। নমস্কাৰ, আপুনি চাই আছে প্ৰদ্যুৎ মটিভাৰ্চিটি। চেনেলটোত যদি আপুনি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। আপুনি বহুত চেষ্টা কৰিছে, যি কৰিব লাগে তাকেই কৰিছে, তেওঁ যি কৈছে সেয়া মানি লৈছে, যি বিচাৰিছে যেনেকৈ বিচাৰিছে তেনেকৈয়ে দিছে, কিন্তু তেওঁৰ এইবোৰত একোৱেই মতলব নাই। প্ৰিয় দৰ্শক, মই কথা দিছোঁ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপুনি মাত্ৰ 7 দিনৰ ভিতৰত 100% নহ'লেও অন্ততঃ আপোনাৰ স্ত্ৰীগৰাকীক শান্তিপূৰ্ণ স্থিতিত আনিব পাৰিব। আপুনি বিয়া কৰাই আপোনাৰ প্ৰয়োজনবোৰৰ বাবে। আপুনি আপোনাৰ স্ত্ৰীগৰাকীৰ সৈতে জন্ম হৈছিল নেকি? আপুনি এনেকৈ জন্ম হৈছিল? স্ক্ৰীণত ভিডিঅ'টো চাওক। সম্পূৰ্ণভাৱে মনুষ্যৰ ৰূপত প্ৰয়োজনবোৰ যিকোনো হ'ব পাৰে, সেয়া সামাজিক, ভাৱনাত্মক, শাৰীৰিক, মানসিক যিকোনো হ'ব পাৰে। এক কথাত ক'বলৈ গ'লে এটা বিশাল আকাৰৰ পেকেজ, যিটো বিয়াৰ পাছত এই সকলোবোৰ একেলগতে পূৰণ হয়। কেতিয়াবা এনেকুৱা হয় এই প্ৰয়োজনবোৰক পূৰণ কৰাৰ পৰা আপুনি বঞ্চিত হ'ব লগা হয়, যাৰ ফলত হতাশা অশান্তিত ভোগে। চাওক, আপুনি আপোনাৰ ভালৰ কাৰণে বিয়া কৰাইছিল, আন কাৰোবাৰ কাৰণে বলিদান কৰা নাছিল। আপোনাৰ প্ৰয়োজনবোৰ আৰু আপোনাৰ কাৰণেই বিয়া কৰাইছিল, হয়নে? কমেণ্ট কৰি জনাব। জীৱনভৰ আপুনি এইটো কথা মনত ৰাখিব লাগে যে আপুনি এগৰাকী যুৱতীক বিয়া কৰাই গোটেই জীৱনৰ কাৰণে ইজনে সিজনক ভগাই ল'লে, মাত্ৰ আপোনাৰ প্ৰয়োজনবোৰৰ কাৰণে। আপুনি অন্য কাৰোবাৰ লগত এনে কৰা নাই। সঁচা এইটোৱেই হয়নে? হয়নে নহয়? কমেণ্ট কৰি জনাব। এই কথাটো যদি মনত ৰাখে, তেন্তে আপুনি সুন্দৰভাৱে জীৱনটো জীয়াব পাৰিব। গৃহস্থীবিলাকত আপোনালোকে দেখিবলৈ পায় পতি পত্নীৰ মাজত কাজিয়া, কথাই কথাই তৰ্ক, কথাই কথাই যুদ্ধ। কেতিয়াবা পতিজনৰ ফালৰ পৰা কাজিয়া হয়, আকৌ কেতিয়াবা পত্নীগৰাকীৰ ফালৰ পৰা। এনেকুৱা কিয় হয় আপুনি চাবচোন। আপুনি বিয়া কৰোৱা 5টা বৰ্ষ সম্পূৰ্ণ হ'ল, কাজিয়া চলিয়েই আছে। 10টা বৰ্ষ সম্পূৰ্ণ কৰিলে, কাজিয়া চলিয়েই আছে। 15টা বছৰ সম্পূৰ্ণ হ'ল, তাৰ পিছতো কাজিয়া চলিয়েই আছে। কিয়? কিন্তু যেতিয়া আপোনালোকে দীৰ্ঘদিন ধৰি সম্পৰ্কটো চলাই লৈ যাব, তাৰ মানে এইটোৱে যে ইজনে সিজনক বুজি লয়, আৰু বুজি পাই গ'লেই তাত কাজিয়াৰ কোনো কথাই আহি নপৰে। আজিৰ দিনত যিকোনো এজন ল'ৰাই এজনী ছোৱালীক বুজি পোৱাটোৱেই বহু জটিল। ছোৱালীও এজন ল'ৰাক বুজি পাবই নোৱাৰিলে, যাক তেওঁ পতি হিচাপে বাছনি কৰিলে। না অনুভৱ বুজি পায়, না ব্যৱহাৰ, না ভাৱনা, না মনৰ ভিতৰৰ কথা বুজি পায়, নে বাহিৰৰ। দুয়োজনেই পতি পত্নী, কিন্তু ইজনে আনজনক বুজি নাপায়। যদি দুয়োজনে ইজনে সিজনক বুজিব চেষ্টা কৰে, যদি ইজনে সিজনক ভাৱ অনুভৱবোৰক আদৰ কৰিবলৈ চেষ্টা কৰে,
যদি ইজনে সিজনক সন্মান কৰিবলৈ লাগি যায়, যদি ইজনে সিজনৰ প্ৰতি সমৰ্পিত কৰিবলৈ লাগি যায়, তেন্তে এই সম্পৰ্ক তেতিয়ালৈকে সুন্দৰ আৰু আনন্দময় হৈ পৰিব যেতিয়ালৈকে আপুনি জীয়াই থাকিব। ইজনে আনজনৰ প্ৰতি সমৰ্পিত হৈ যাওক। পত্নী বগা বা ক'লা নহয়, পতি বগা আৰু ক'লা নহয়, স্ত্ৰী কুৎসিত বা চৰিত্ৰৱান নহয়। বছ, বিধাতাই আপোনাক যেনেকৈ দিছে তেনেকুৱাই হ'ব। আপুনি মাত্ৰ স্বীকাৰ কৰক আৰু সম্পৰ্কটোক শুধৰাওক। এটা সম্পৰ্কত কিছুমান বস্তুৰ বহুত প্ৰয়োজন, কিছুমান বস্তুৰ প্ৰয়োজন নাই। পতি পত্নীৰ মাজত কেতিয়াও সন্দেহ থাকিব নালাগে যে মোৰ প্ৰতি আন কাৰোবাৰ চক্কৰতটো পৰা নাই আৰু মোৰ পত্নী আন কাৰোবাৰ চক্কৰতটো পৰা নাই। সন্দেহ যিটো সম্পৰ্কত যিকোনো এজন ব্যক্তিৰ পৰা আহিব পাৰে। এটা সম্পৰ্কত যদি সন্দেহ যিকোনো এজনৰ ফালৰ পৰা আহে, তেন্তে ই সম্পৰ্কটোৰ কাৰণে কাল অমানিশা হৈ পৰিব। তেওঁ জীয়াই জীয়াই মৰি যাব। আপুনি সমৰ্পিত হৈ যাওক আপোনাৰ পত্নীৰ প্ৰতি আৰু স্বামীৰ প্ৰতি। এনেকৈ সমৰ্পিত কৰক যে পত্নীৰ প্ৰতি সমৰ্পিত হৈ আপুনি পত্নী হৈ যাওক আৰু পতিৰ ওচৰত সমৰ্পিত হৈ আপুনি পতি হৈ যাওক। এনে কৰিলে গৃহস্থ সুন্দৰ হ'ব। পত্নী কেনেকুৱা, পতি কেনেকুৱা, যেনেকুৱাই নহওক, যি বিধাতাই দিলে সেয়া আপোনাৰ। ভাল হ'লেও আপোনাৰ, বেয়া হ'লেও আপোনাৰ। 2 নম্বৰৰ কথাটো হ'ল, পত্নী কেতিয়াও অতিৰিক্ত খৰচী হ'ব নালাগে, পতিও বেছি খৰচীয়াল হ'ব নালাগে। যিখন ঘৰত পত্নী বহুত খৰচীয়াল, সেইখন ঘৰত পতিয়ে যিমানেই উপাৰ্জন নকৰক কিয়, সেইখন ঘৰত কেতিয়াও লক্ষ্মীয়ে থিতাপি নলয়। আপুনি কোটি টকা আনি দিলেও সেয়া নিমিষতে নোহোৱা হৈ যাব। অসমীয়াত এটা শব্দ আছে, তলি ফুটা। চুঙাত যিমানেই আপুনি পানী নাঢালক কিয় কেতিয়াও নভৰে। গতিকে পত্নী কেতিয়াও অধিক খৰচীয়াল হ'ব নালাগে। আপুনি যি 10,000 টকাৰ কাপোৰ লৈ আহে, ইফালে পতিৰ চেলাৰী মাত্ৰ 10,000 আৰু সপোন আপোনাৰ ডাঙৰ। আঁঠুৱাটোৰ চাৰিওফাল যিমানলৈকে আছে সিমানলৈকেহে ভৰি মেলক। 3 নম্বৰৰ কথাটো হৈছে, এখন গৃহস্থিত পত্নীৰ মা দেউতা আৰু পতিৰ মা দেউতাৰ প্ৰতি কোনো ভেদভাৱ থাকিব নালাগে। ঠিক তেনেকৈ এজন পতি হিচাপেও তেওঁৰ মা দেউতা আৰু শহু শাহুৰ প্ৰতি কোনো ধৰণৰ ভেদভাৱ থাকিব নালাগে। পত্নীৰ মা মানে আপোনাৰ মা, পতিৰ মা মানে আপোনাৰ মা। কিছুমান পুৰুষ আছে পত্নীৰ মাক দেউতাকক ইগন'ৰ কৰে। একেধৰণৰ কিছুমান পত্নীও আছে পতিৰ মা দেউতাকক ইগন'ৰ কৰে। আৰে তোমাৰ দেউতা মা এনেকুৱাহে, আমুক তামুক। প্ৰকৃততে এজন পুৰুষে যেতিয়া পত্নীৰ মা দেউতাক ইগন'ৰ কৰে, তেতিয়াই পত্নীয়েও তেখেতৰ দেউতা মাকক ইগন'ৰ কৰিবলৈ লাগি যায়। আপোনাৰ শহু আৰু শাহুৰক নিজৰ মা দেউতাৰ তুল্য মানক, তেওঁলোকক শ্ৰদ্ধা কৰক, কিয়নো তেওঁলোকৰ বাবে চাহাৰা আপুনিয়েই। কয় নহয়, ছোৱালী ছোৱালী, ছোৱালী ল'ৰা সমান। ছোৱালীজনীক বিয়া দিয়াৰ পাছত মাক দেউতাক অকলশৰীয়া হৈ পৰে, ল'ৰা এটাতো নায়েই। এতিয়া তেওঁলোকক সেৱা কোনে কৰিব? জোৱাইটোৱেইটো কৰিব। গতিকে ল'ৰাবোৰে এনেকৈ ভাবক যে কেৱল তোমাৰেই মা দেউতা নহয়, মোৰো মা দেউতা। আৰু ছোৱালীয়ে এনেকৈ ভাবিব নালাগে যে তোমাৰহে মা দেউতা, মোৰ নহয়। যিখন ঘৰত পতিয়ে শহুৰ শাহুৰক নিজৰ পিতৃ মাতৃৰ তুল্য মানে আৰু পত্নীয়ে শহুৰ শাহুৰক নিজৰ পিতৃ মাতৃৰ তুল্য মানে, সেইখন ঘৰত পতি পত্নীৰ মাজত প্ৰেমো বাঢ়ে আৰু ঘৰখনো সুন্দৰভাৱে চলি থাকে। পত্নীক কয় আই লাভ ইউ, আকৌ কয় তোমাৰ মা এনেকুৱাহে, আমুক তামুক, গালি দিব। এই কথাটোতে পত্নীগৰাকীয়ে মনত দুখ পায় আৰু তেওঁ মনত জেদ ভাবে যে মোকতো ভাল পোৱা আৰু মোৰ মা দেউতাক এনেকৈ কোৱা, গতিকে তোমাৰ মা দেউতাকো মই ভাল নাপাওঁ। এনে কৰিলে স্ত্ৰীগৰাকীয়ে বহুত দুখ পায়, কিয়নো স্ত্ৰীওতো মানুহেই হয়। কেতিয়ালৈকে শুনিব? কোনেও নিজৰ মা দেউতাক আনে বেয়াকৈ কোৱা, বিৰোধ কৰা, বেয়া ব্যৱহাৰ কৰাটো নিবিচাৰে। যদি আপুনি জ্ঞানী তেন্তে কথাখিনি নিশ্চয় বুজি পাইছে। মূৰ্খকটো এই ব্ৰহ্মাণ্ডই বুজাব নোৱাৰে। বুজোৱাটো সেইসকলৰ কাৰণেহে যিসকলৰ বুজিব পৰা ক্ষমতা আছে। মূৰ্খক এই ব্ৰহ্মাণ্ডই বুজাব নোৱাৰে। এই 3টা বস্তু এখন গৃহস্থত কেতিয়াও থাকিব নালাগে। 1 নম্বৰ কথা খৰচী, 2 নম্বৰ কথা সন্দেহ, 3 নম্বৰ কথা পিতৃ মাতৃৰ প্ৰতি সন্মান। এতিয়া আহোঁ পতি পত্নীৰ এটা সুসম্পৰ্কত কোনবোৰ বস্তু থকাটো অতি প্ৰয়োজন। দুয়োজনৰে ইজনে সিজনৰ প্ৰতি ভক্তিভাৱ থাকিব লাগিব। ভক্তি কেনেকৈ আহিব? সৎসংগৰ পৰা। সৎসংগ লওক। দুয়োজনে মিলি মথুৰা যাওক, বৃন্দাবন যাওক, মৃত্যুঞ্জয় মন্দিৰ যাওক,
বৰদোৱা যাওক, বৰপেটা যাওক, ঘৰত সদায় ভগৱানক প্ৰাৰ্থনা কৰক। প্ৰতি বিচনাত টোপনিত লালকাল হৈ পৰি আছে আৰু পত্নীয়ে অকলে অকলে ভগৱানক প্ৰাৰ্থনা কৰি আছে। দুয়োজনেই ভগৱান ভক্তিৰ কাৰণে জাগ্ৰত হ'ব লাগে। যজ্ঞ আপোনালোকে নিশ্চয় দেখিছে, আৰু তাত পত্নী অকলে বহাৰ অধিকাৰ নাই। পৃথিৱীত এনেকুৱা যজ্ঞ নাই য'ত পত্নী অকলে বহিছে। পতি এজনৰো অকলে বহাৰ অধিকাৰ নাই। না পুৰুষ বহিব পাৰে, না স্ত্ৰী। এনে বিধান নায়েই। বিধান আৰম্ভই নহ'ব যেতিয়ালৈকে আপোনালোক দুয়োজন একেলগে নবহিব। পত্নী আছে, কিন্তু সেই সময়খিনিত উপস্থিত নাই। তেতিয়া পত্নীৰ স্থান, মন দি শুনিব, প্ৰভু শ্ৰীৰামে যেতিয়া যজ্ঞ কৰিব ওলাইছিল তেতিয়া মা সীতা বনবাসত আছিল। এতিয়া সোণেৰে মা প্ৰতিমাৰ এটা প্ৰতিমূৰ্তি তৈয়াৰ কৰা হৈছিল, আৰু সেই প্ৰতিমূৰ্তিটোকেই প্ৰভু শ্ৰীৰামৰ কাষত বহোৱা হৈছিল। অকলে পত্নীৰ কোনো প্ৰাৰ্থনা বা পূজা নহয়, দুয়োজনে একেলগে কৰক। ঘৰত পুৱা গধূলি কৰা প্ৰাৰ্থনাৰ কথা বেলেগ, সেয়া বাৰু আপুনি অকলেই কৰিব পাৰে। কিন্তু কোনো ডাঙৰ অনুষ্ঠান পাৰ্বণত কেতিয়াও অকলে ভগৱানৰ পূজা অৰ্চনা নকৰিব। যোৰা এই বস্তুটোৰ অতি প্ৰয়োজন। ধন্যবাদ আপোনালোকক। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই প্ৰদ্যুতে বিদায় লৈছোঁ। ধন্যবাদ।